আমার সাথে ছাত্ৰীসকল আজি মই তোমালোকক আলোচনা কৰিম BA প্ৰথম সেমিষ্টাৰৰ চেপ্টাৰ 9 যেটো সিৰিয়ালভাৱে গৈ আছো তো এইটো গ'ড 3 ৰ বেহুলাৰ নৃত্য পদ্মা পুৰাণ হুকুবি নাৰায়ণ দেৱ আৰু দুটা মান চেপ্টাৰ আছে যাৰ শেষ হৈ যাব BA প্ৰথম সেমিষ্টাৰৰ ইয়াত অতি জমীয় প্ৰশ্ন উত্তৰ 5টা আছে তোমালোকে 5টাই পঢ়ি ল'বা যেটো হুকুমি নাৰায়ণ দেৱৰ একমাত্ৰ ৰচনা কি এইবিলাক পঢ়ি ল'বা পদ্মা পুৰাণ 2 নম্বৰ কি চমু প্ৰশ্ন উত্তৰ কি তোমালোকে পঢ়ি ল'বা পদ্মা পুৰাণ কি এইখিনি দিয়া আছে তোমালোকে ভালকৈ পঢ়ি ল'বা বহিত নোট ডাউন কৰি ল'বা ইয়াত কিন্তু 5টা প্ৰশ্ন দি আছে অতি জমীয় উত্তৰ এইবিলাক তোমালোকে ক্লাছৰ পৰাও কিছুমান কালেক্ট কৰি ল'বা তোমাৰ বন্ধু বান্ধৱীসকলৰ পৰাও কিছুমান কালেক্ট কৰি ল'বা 2 নম্বৰ শংকৰী যুগৰ প্ৰচলি সাহিত্য কবি হুকবি নাৰায়ণ দেৱৰ বিষয়ে চমুকৈ লিখা এখানে তোমালোকে চমুকৈ বিষয় লিখি চমুকৈ লিখি দিবা আৰু 3 নম্বৰটো হ'ল হুকবি নাৰায়ণ দেৱ একমাত্ৰ কাব্য পদ্মা পুৰাণত কি বিষয়বস্তু বৰ্ণিত হৈছে চমুকৈ লিখা তো এইবিলাক ইম্পৰ্টেণ্ট নাই যেটো এইটো চেপ্টাৰ অতিকৈ সৰু হয় তোমাৰ আৰু দুটামান প্ৰশ্ন আছে শেষ হৈ যাব 2 নম্বৰটো হ'ল মানে 2 নম্বৰ মানে 2 নম্বৰটো ইতিমধ্যে হৈ গ'ল ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ এতিয়া বহুত ডাঙৰ হয় কিন্তু এইবিলাক ইম্পৰ্টেণ্ট কোৱেশ্চন হয় পৰীক্ষাত অহা দেখা গৈছে হুকুমি নাৰায়ণ দেৱৰ পৰিচিত দাঙি ধৰি তেওঁ ৰচনা কৰা কাব্যগ্ৰন্থৰ বিষয়ে উদাহৰণসহ বহলাই আলোচনা কৰা তোমালোকে কিন্তু ইয়াত ৰিডিং পঢ়ি কিনে তোমালোকে বহিত সৰুকৈ নোট ডাউন কৰি ল'বা যেহেতু ইয়াত বহুত ডাঙৰকৈ দিয়া আছে তোমালোকে ভালকৈ দেখি লোৱা এইখিনিয়ে আৰু 2 নম্বৰটো হুকুমি নাৰায়ণ দেৱৰ পদ্মা পুৰাণৰ এটা বৈশিষ্ট্য আলোচনা কৰা এটা মানে এটা বৈশিষ্ট্য বহলাই আলোচনা কৰিবলৈ কৈছে এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে চাই লোৱা এইবিলাক কিন্তু বহিত নোট ডাউন কৰি ল'বা এইখিনিয়ে আৰু এটা লাষ্ট আছে হুকুমি নাৰায়ণ দেৱৰ কবি পৰিচয় দি বেহুলাৰ নৃত্য কাব্যখণ্ডৰ বা কাব্যিক অভিব্যঞ্জনা আলোকপাত কৰা সেইটো পঢ়ি ল'বা আৰু লাষ্ট এটা আছে এইখিনি ভালকৈ তোমালোকে দেখুৱাই দি আছোঁ ৰ'বা লাষ্টটো হ'ল নাৰায়ণ দেৱৰ কাব্যখনত অসমীয়া সমাজ জীৱনৰ চিত্ৰ কেনেদৰে প্ৰকাশ পাইছে বহলাই আলোচনা কৰা এইটো কিন্তু ইম্পৰ্টেণ্ট হয় তোমালোকে পঢ়ি ল'বা যিখিনি ইম্পৰ্টেণ্ট দগুৱা আছে সেইখিনি ভালকৈ পঢ়ি ল'বা পৰীক্ষাত কিন্তু অহাৰ সম্ভাৱনা আছে আৰু পৰীক্ষাত এইবিলাক আহে 10 মাৰ্কৰকৈ আহে এটা স্কিপ নকৰিবা শেষ এইটো চেপ্টাৰ কিন্তু শেষ আৰু দুটা আছে চেপ্টাৰ মই দুদিনে দি দিম মই এইকেইদিন মই ভিডিঅ' দিব পৰা নাই কাৰণ এটা কাৰণ আছিল সেইকাৰণে তো মই দুদিনে দুটা দি দিম তোমালোকে টেনশ্যন নকৰিবা মই এতিয়া কেইদিনমান ক্লাছ 10ৰ ভিডিঅ' দিম আৰু তোমাৰ কি পলিটিকেল আৰু এডুকেশ্যনৰ দি দিম আৰু তোমালোকে চেনেলটো নতুন হ'লে সাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা এইখিনিয়ে